মই চেষ্টা কৰিছিলোঁ বুলি মন্তব্য কৰি জনপ্ৰিয় শিল্পীজনে কয় যে মই পৰি যাব পাৰোঁ কিন্তু হাৰি যাব নোৱাৰোঁ। অৱশ্যে কি পৰিপ্ৰেক্ষিতত জুবিনে এই মন্তব্য কৰিছে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। কিন্তু এই ফেচবুকত এই মন্তব্যৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জুবিনে কৈছে চিনেমা নিৰ্মাণ নকৰে, গানো নাগায়, আৰু এই ঘোষণাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জুবিন অনুৰাগীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। মই চেষ্টা কৰিছিলোঁ এই বুলি মন্তব্য কৰি তেওঁ আৰু কয় যে মই পৰি যাব পাৰোঁ কিন্তু হাৰি যাব নোৱাৰোঁ। অৱশ্যে কেনে পৰিপ্ৰেক্ষিতত জুবিনে এই মন্তব্য কৰিছে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। দুদিন আগত এই ঘোষণাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি ভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জুবিন অনুৰাগীসকলে নানা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে সকলোৱে একেমুখে কৈছে যে জুবিনে এই সিদ্ধান্তৰ পৰা আঁতৰি আহিব লাগে। জুবিনৰ পৰা ৰাইজে বহু আশা কৰে, অসমে বহু আশা কৰে। জুবিনে অসমীয়াক দিবলগীয়া বহু আছে, আৰু বিশ্ব দৰবাৰত জুবিনে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে অসমবাসীও প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত জুবিনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াকে লৈ সকলোৱে জুবিনৰ ওপৰত বহু আশা ৰাখিছে। গতিকে এনে সিদ্ধান্তৰ পৰা জুবিন গাৰ্গ আঁতৰি আহিব লাগে। জুবিন গাৰ্গৰ এই মন্তব্য আৰু তাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। আমি বিভিন্ন স্থানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাম এই মুহূৰ্তত। আৰু গান নাগায় জুবিনে, চিনেমা নিৰ্মাণ নকৰে। ফেচবুকত এই মন্তব্য জুবিন গাৰ্গৰ। যি সময়ত মিছন চাইনাই অভিলাষ সৃষ্টি কৰিছে, মিছন চাইনাৰ কাৰণে অহোপ পুৰুষাৰ্থ কৰিছে জুবিনে। অসমৰ সংগীত জগতত অনবদ্য অৱদান আগবঢ়াইছে জুবিন গাৰ্গে। এখনৰ পিছত আনখনকৈ ছবি উপহাৰ দিছে। সিহঁতে মিছন চাইনাক লৈ পতিয়াৰ পৰা ধুবুৰীলৈ যি ধৰণৰ এক আলোড়নৰ সৃষ্টি হৈছিল, সেইদৰে ৰাইজৰ সঁহাৰি পাইছিল এই ছবিখনে, দৰ্শকৰ সঁহাৰি লাভ কৰিছিল ছবিখনে। কিন্তু তাৰ পিছতে জুবিন গাৰ্গে আৰু অধিক উৎসাহেৰে আগুৱাই যাব লাগে, আৰু তেনে আশা ৰখাৰ সময়তে জুবিন গাৰ্গৰ এই সিদ্ধান্ত সকলোকে আচৰিত কৰি তুলিছে।